তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰো ভাল আৰু আপোনালোকৰ আশীৰ্বাদতে মোৰো ভাল। গতিকে বন্ধুসকল, বেছি সময় পলম নকৰি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অসমৰ আটাইতকৈ সৰু চেনেল মিষ্টাৰ আজি আমি কাৰো ওপৰত ৰ'ষ্ট নকৰোঁ বা কোনো ধৰণৰ আমি কোনো কথাই নাপাতো বেলেগৰ ওপৰত। আজি আমি কথা পাতিম এখন প্ৰেম পত্ৰৰ ওপৰত, যিখন প্ৰেম পত্ৰ পঠিয়াইছে এটা মোৰ এজন ফ্ৰেণ্ডৰ ভায়েক হয়, ভায়েক পৰিয়ালৰ ভায়েক চাগে নাজানো আৰু সেই মানুহজনে পঠিয়াইছে। আৰু তো পঢ়ি চাওকচোন সেই প্ৰেম পত্ৰ। বন্ধুসকল, এইখনে হৈছে সেইখন প্ৰেম পত্ৰ, যিখন প্ৰেম পত্ৰ সেই ল'ৰাজনে পঠিয়াইছিলে। আৰু এই প্ৰেম পত্ৰখনৰ নাম দিছে দেহেচৰা চুৱাচেলেকা, জিলা গৈনোপোৱা জিলা। ভাল লাগিছে আৰু ভিতৰখিনি চাগে কেনেকুৱা লাগিব আমি ফালি লওঁ ন, কি কয় এইটো ফালিছোঁ। কি আছে ভিতৰত আমিও চাওঁ প্ৰেম পত্ৰখনৰ মাজত। অকল এখন ফালা হৈ গ'ল অলৰেডি। আৰু এইখনে হৈছে সেইখন প্ৰেম পত্ৰ, যিখন প্ৰেম পত্ৰ তেওঁ পঠিয়াইছে মোৰ বাবে, পঢ়িবলৈ দিছে। আৰু তেওঁ পঠিয়াইছিলে, মই পাই গ'লো, পঢ়োঁ আৰু ন, কি কয়। তো বন্ধুসকল, এইখন প্ৰেম পত্ৰ হৈছে। প্ৰেম পত্ৰখনৰ অকণমান দুটুকুৰা বাৰু, আপোনালোকে পঢ়ি চাওঁ ন কিবা লিখা আছে। তাত লিখা আছে, মোৰ মৰমৰ দেহা, চিঠিখন লিখিলোঁ জানা, ভাল লাগিছে আকৌ পঢ়িলোঁ দেই। টেবুলৰ মাজত জ্বলন্ত চাকি, চিঠিখন লিখিলোঁ চকুলো টুকি। এনেকুৱা সুন্দৰ সুন্দৰ লাগিছে ন চিঠিখন পঢ়ি। ভাবিছোঁ মাজতো চাগে আৰু কিবা কানি সোমাই আছে, গতিকে আহকচোন পঢ়ি চাওঁ ন। তাৰপিছত লিখা আছে, বাকী সকলো এৰি তোমালৈ বুলি লিখিলোঁ চিঠি। আৰে ভাই, মোকো যদি এনেকৈ কোনোবা চিঠি এখন লিখা হ'লে মোৰ মনটো ভাল লাগিলে হয়, কিন্তু কি কৰিবা, চিঠিখন নিলিখিলে যদিও আমি এইখনকে পঢ়োঁ আৰু ন, কি কয়। তাৰপিছত লিখা আছে, মৰমৰ দেহেশ্বৰী, মৰম ল'বা, আশা কৰোঁ তুমি যাতে খাই বৈ শকত হৈ আছা। কি খাই বৈ শকত হৈ আছা, নিশ্চয় ইয়াৰ মাজত ৰহস্যটো সোমাই আছে। আৰু শকত নহ'লেও মই যোৱালৈকে খাই বৈ শকত হৈ ল'বা। বা বেলেগ ল'ৰা দেখিছোঁ ছোৱালীজন যিমান লেলা হয় সিমানে ভাল পায়, কিন্তু এজন ল'ৰা অকণ উল্টাটো হয়, যিমান শকত হয় সিমানে ভাল পায়। কিন্তু কি ক'বা, মানুহৰ চইচ থাকে ন। ত' ইয়াৰ পিছৰখন লিখা আছে, কিন্তু মোৰহে অলপ বেয়া। কাৰণটো কি বা ইয়াৰ বেয়া হোৱা কাৰণটো ইয়াত লিখা আছে, আমি পঢ়ি লওঁ। কাৰণ ইমান খাই বৈ তোমাৰ দৰে শকত হ'ব পৰা নাই, কিন্তু বিশ্বাস আছে তোমাৰ মৰমৰ ওপৰত এদিন মই শকত হৈ যাম। তাৰ ভাল পোৱাজনীৰ ওপৰত তাৰ বিশ্বাস আছে এদিন বোলে সি শকত হ'ব। আৰু মোৰো তোমাৰ ওপৰত আশীৰ্বাদ থাকিলে যেন তুমি যাতে সোনকালে শকত হোৱা আৰু তোমাৰ ব্যক্তিত্ব যাতে অকণমান ওপৰত শকত হোৱা। আৰু গতিকে তাৰ পিছৰখন হৈছে, বাকী পঢ়া শুনা কেনে চলিছে? মেট্ৰিক পৰীক্ষা 7 বাৰ দিলা, এইবাৰ দিলে 8 বাৰত ভৰি দিব। ইয়াৰ গাৰ্লফ্ৰেণ্ড দেখোন বহুত ওপৰত, 8 বাৰ অলৰেডি 7 বাৰ দিছে, এইবাৰ দিলে 8 বাৰ হ'ব। আৰু তাৰ পিছৰখন পঢ়িছে আমাক। তাৰপিছত লিখিছে, আৰু এইবাৰ হয়তো পাছ হ'বা, কাৰণ অসম চৰকাৰে 30% কমাই দিছে তোমাৰ দৰে চেউৰী কেইজনীৰ বাবে। গাৰ্লফ্ৰেণ্ডক সন্মান কৰে, মৰমৰ ধুনু, কলিজা, চুনু, মুনু, বাবু, চনা এইবিলাক বকে থাকে। আৰু আমাৰ এইজনে কি দিছে, চেউৰী নাম দিছে। নিশ্চয় ভাল লাগিছে। আপোনালোকৰ গাৰ্লফ্ৰেণ্ডবিলাক আছে যে তেনেকৈ এনেকুৱা নাম থ'ব। আৰু মোৰ যদি থকালে মই চেউৰীটো হ'লোৱে, বহুত আনকমন নাম, যিমানে গাৰ্লফ্ৰেণ্ডজনীক আনকমন হিচাপে মাতি সিমানে ভাল লাগে। গতিকে পিছৰখন হৈছে চাওকচোন, যদিহে দেহা এইবাৰো ভাল কৰিব নোৱাৰা, তেন্তে কচু গছতে ফাঁচি লাগি মৰি যাবা। কি হ'ব মজা, এনেকুৱা বয়ফ্ৰেণ্ড হ'ব লাগে। তাৰ পিছত বেছি উল্টাকৈ লিখি লৈছে। তাৰ পিছৰখন চাওকচোন, কিন্তু তোমাক মই মৰিব দিব নোৱাৰোঁ, কাৰণ তোমাৰ আৰু মোৰ আমাৰ সপোনবোৰ দি থৈ হ'ব লাগিব। আমাৰ সপোনবোৰ আছিল আছে, তুমি পাহৰি নাযাবা। 7জনী ছোৱালী আৰু 5টা ল'ৰা, অলৰেডি টিকেট দিম, তাতকৈ এজন বেছি হৈ আছে। হ'বতো কিয় নহ'ব ন, আজিকালি নতুন প্ৰজন্ম অকণমানটো বেছি হ'বই। তাৰ পিছৰখন আমি চাওকচোন। তাৰ পিছৰখনত লিখা, কিন্তু মোৰ দৃঢ় বিশ্বাস তুমি এইবাৰ মেট্ৰিক ফেইল হ'বা, কাৰণ তুমি এইকেইদিন শ্ৰেণী খোৱাত বহুত ব্যস্ত হৈছে। কি যে হ'ব লৈছে নহয় ভাল পোৱাবিলাক আৰু দেই, শ্ৰেণী খোৱাত বেছি এক্সপাৰ্ট হৈ গৈছে। তাৰ পিছৰখন পঢ়া হৈছে। তাৰপিছত আকৌ এইখন ইয়াত অলপ আছে, তাৰ পিছতো একচুৱেলি আছেই নহয়, এইখন পঢ়ি লওঁ নে কি কয়। এই পিছত লিখা আছে, বাকী মোৰ হ'বলগীয়া পেটুলি শাহু আৰু বেলেগৰ বোৱাৰী মাইকী বিচৰা শহুৰ দেউতা খবৰ কি? খাই পেট ফুলা ফুল খালিটো ভালে আছেনে? এইটোতো আৰু ভাল লাগিছে বোলে, ফুল খাইলটো খাই পেট ফুলা, খাই পেট ফালি থাকে, পেটটো বলকি থাকে চাগে নে কি কয়। তাৰ পিছৰখন আমি পঢ়ি যাওঁ নে কি কয়, পঢ়োঁ আৰু নপঢ়োঁ বুলি ভাবিছোঁ, পঢ়ি চাওঁ। গতিকে তাৰ পিছৰখন আছে, আশাবাদী সকলো যাতে ভালে থাকক, তোমালোকৰ অভিশাপত মোৰো ভালে, কিন্তু
অকণমান বেয়া, কাৰণ কালি ৰাতি গাঁৱৰ সিটোমূৰৰ জাকৈ চুকৰ বোৱাৰী এজনীৰ লগত লিলি কৰি থাকোঁতে তাইক গিৰিয়েকে হাতেলতে ধৰা পেলালে। আৰু পাছৰখিনি নকওঁ আৰু, জানাই নহয়। গতিকে বন্ধুসকলে পাছৰখিনি মই কৈ দিছোঁ, মানে তেওঁ গিৰিয়েকে মানে তেওঁ অলৰেডি ধৰা পৰিছিলে, আৰু ধৰা পৰাৰ লগে লগে চাগে গাঁৱৰ কিবাখিনি আহে নহয়, এজন চাই দুজন আহে, দুজন চাই এটাতে দুটা ওলাই, এনেকৈ মানুহতে থাকে ন, তাতে চাগে তেওঁ চেণ্ডেলৰ মানে মালাযোৰ পিন্ধালে। আৰু তাৰ পিছৰখিনি কৈ চাওঁ ন, সেইটো গ'ল আৰু। হাই কি বকি আছ কথা না? এই নহয় তোমাক কোৱা নাই, বাহিৰৰ চাইডে মানে কিবা এনে বলকি আছে মানে, এইবিলাক আৰু এই দুখীয়া মানুহ যে কি ক'বা, এইপিনে সেইপিনে তঁতা থাকে। গতিকে আমি তাৰ পিছৰখন চাওঁ আহকচোন। তাৰ পিছৰখন আছে, গতিকে মোৰ মৰমৰ দেহেশ্বৰীজনী আজিলৈ ইমানেই লিখিলোঁ, শেষত এটা কথাকে ক'ম, তুমিও আনৰ লগত লিলি কৰা আৰু ময়ো বোৱাৰীৰ লগত লিলি কৰোঁ। বেলেগে বয়ফ্ৰেণ্ডে লিখে তুমি ভালকৈ থাকিবা, ময়ো ভালকৈ থাকোঁ, তুমি বেলেগলৈ নাচাবা, ময়ো বেলেগলৈ নাচাওঁ। কিন্তু এইজনে আকৌ বেলেগে লিখিছে, তুমিও বেলেগৰ লগত চেনি খোৱা আৰু মই বোৱাৰীৰ লগত লিলি কৰি থাকোঁ। একো নাই, আজিকালি নতুন প্ৰজন্ম এইবিলাক হৈ যায়, মানে আমিও মানে প্ৰজন্ম, কিন্তু এনেকুৱা কাম নকৰোঁ চাগে ভৱিষ্যতে, আৰু নহওঁ আৰু। তাৰপিছত লিখিছে, আই লভ ইউ মোৰ কলিজাজনী, 1000 আই লভ ইউ। ৱাহ, বেলেগে এবাৰ দুবাৰ ক'বলৈ টান পায়, আমাৰ এজনী 1000। হ'ব দিয়া, ভাল লাগিছে। তাৰপিছত তেওঁ লিখিছে, গিলাচৰ পানী যিমান ঠাণ্ডা তোমালৈ দেহা সিমান ঠাণ্ডা। মানে তেওঁ সামৰণি মাৰিছিলে চাগে, নাজানো, কিন্তু ইয়াত লিখিছে মানে গিলাচৰ পানী যিমান ঠাণ্ডা তোমালৈ দেহা সিমান ঠাণ্ডা। তাৰপিছত লিখিছে, ইটি তোমাৰ মৰমৰ চেনিৰাম দেহেশ্বৰ চোৱা চেলেকা। ইয়াৰ নামটো দেহেশ্বৰ চোৱা চেলেকা হয়। গতিকে আৰু ইয়াকনো কি ক'ম, তুমি তোমাৰ প্ৰেমৰ লীলাখনত আগবাঢ়ি যোৱা এয়াই কামনা কৰিছোঁ, আৰু তোমাক বিশেষ ক'বলৈ একো নাই। এনেকুৱা প্ৰেম পত্ৰ যাতে তুমি মোলৈ আৰু প্ৰেৰণ কৰি থাকা। ঐ বাহিৰত ইমান হুলস্থুল কিহৰ তহঁতৰ? এই নহয়, এই বাহিৰত অকণমান মানে পোৱালিবিলাক আছে ন, মানে আমাৰ ঘৰতে আৰু মানে মই বিয়া পাতিলোঁ ন, কালি ল'ৰা ছোৱালী 3টামান আছে, তেওঁ কামৰ বকি আছে। গতিকে বন্ধুসকল, এই বিয়া পতা নাই হা, এনেই কৈছোঁ। গতিকে বন্ধুসকল, মানে বাহিৰত অলপমান এই কিবা হৈ আছে চাগে, নাজানো, কিবা উল্টা পুল্টা বেছি চলি থাকে। গতিকে বন্ধুসকল, এইটো আছিলে আমাৰ আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল লাগিল তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টাটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। এইটো এটা কথা আকৌ কওঁ, এনেকুৱা যে প্ৰেম পত্ৰবিলাক আহে যে, পাৰিলে আৰু এখন দুখন কোনোবাই প্ৰত্যেক বছৰ মই পঢ়িম, মানে বহুত ভাল লাগিছে পঢ়ি আজিখন। এইখন লিখিছিলে প্ৰেম পত্ৰ, নাম দেহেশ্বৰ চোৱা চেলেকা, জিলা গৈ নোপোৱা জিলা, মানে এইটোৱে নাম আছিলে। আজি অকণ আকৌ কৈ গৈছিলে, আকৌ কৈ দিছোঁ। গতিকে বন্ধু, যদি এই ভিডিঅ' চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বাটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে বন্ধুসকল, আজিলৈ এৰিলোঁ, ধন্যবাদ, জয় আই। বন্ধুসকল, যোৱাৰ আগতে এতিয়া আচৰিত তাকি ভিডিঅ' এটা চাই যাওঁ।